हेलो फ्रेंड्स की खबर आपनलोকৰ खबर निश्चय ভাল এতিয়া বাজিছে আপোনাৰ 4টা মই যাব ওলাইছো আপোনালোক আজি যেহেতু কি 20 জুন বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথি তাৰে উপলক্ষে আমাৰ চাপানালত পূজা ঘৰত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে মানে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ তিথিও পালন কৰিব তাতে যাবলৈ ওলাইছো তাতে গৈ আছো মানে এতিয়া এনে এপাক চাই আহো বুলি ভাবিলো আৰু আপোনালোককো অলপ দেখাই আহো ৰাতি দেখাম কি হয় কি নাই সাংস্কৃতিক সন্ধিয়া হ'ব সন্ধিয়া অনুষ্ঠান পাতিছে তালে যামেই চাই থাককচোন ভিডিঅ'টো কি কৰো কি নাই আপোনালোকক দেখাই যাম আগলৈ ভিডিঅ'টো চাই থাকিব ঘৰলৈ গৈ আছো কাৰণ ঘৰতো কাকাৰ বছৰিকা হকাম তাকে গোসাঁই আগত প্ৰসাদ কেইটামান দিছে মানে ঘৰত নাথাকিলেও নহয় সেইটো কাৰণে ঘৰলৈ গুচি আহিলোঁ আকৌ ৰাতিলৈ যাম ভাত পানী খাই পেলাই ওলাই তেতিয়া দেখাম বাৰু চাই থাকিব ভিডিঅ'টো এতিয়া ঘৰত কিনো কৰোঁ তাকে দেখাবলৈ চেষ্টা কৰিম চাই থাকোঁ আজি কাকাৰ বছৰিকা আছিল কাৰণে প্ৰসাদ সজাই আছে সকাম ভাঙিলে দেখাব নোৱাৰিলোঁ কাৰণ মোৰ কাম আছিল অলপ সেইকাৰণে গুচি গ'লোঁ আকৌ চাপনালৈকে গৈছিলোঁ প্ৰগ্ৰামত আহি পেলাই প্ৰসাদ খাইছোঁ মই আহি পেলাই নাপালোহি মই মায়ে প্ৰসাদ সজাই আছে জেঠাইহঁতৰ ঘৰত দিবৰ কাৰণে সকাম চেছ আৰু যাম ভাত পানী খাই পেলাই তালৈ দেখাম আপোনালোকক তালৈ যাম আকৌ দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো কি হয় কি নাই A few moments later মাজনী বুকুৱে দিখৰকি বুকুৱে দিখৰকি যায় যতনে তুমি গাঁঠি ৰাখিলা এই জনমৰ কুকুৰমালা যতনে কাহানি তুমি পিন্ধালা কাহানি তুমি
तो मुझे नजरों से दो चलिए तू चलिए तू चलिए चंदा दिल ये तो जान दिए तू वो बिना मेरे बिना तू चलिए तू चलिए तू चलिए कैसे गाता